subscribe to my channel. Hello cuties! আজি এটা নতুন দিন আৰু মই এটা নতুন ব্লগ লৈ তোমালোকৰ মাজত পুনৰ আহি গলো। আৰু ইয়াতে মই মোৰ আজিৰ ব্ৰেকফাষ্টৰ কাৰণে প্ৰিপাৰেচন চলাই আছো। এইফালে বিলাহীখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছো। তাৰ পিছতে আলু দুটা ধুনীয়াকৈ ৰুকনিত মিহি মিহিকৈ ৰুকি লৈছো। এইখিনি দেখিবলৈ বৰ ধুনীয়া হৈছে কিন্তু দেই। আজি কি বনাম কোৱাই হোৱা নাই নহয়। আজি মই বনাব গৈ আছো পকৰি, মানে ৰাতিপুৱা একাপ লাল চাহৰ লগত পকৰি খাব মন গল আজি। আৰু এতিয়া মই কাটি থোৱা আলু বিলাহীখিনিৰ ওপৰত 2 চামুচ মান আটা ঢালি দিছো। আৰু লগতে সোৱাদ অনুসৰি অকমান নিমখো দিলো, লগতে এটা কেঁচা জলকীয়াও কাটি দিছো। এয়া মোৰ পকৰি মিক্সচাৰ ৰেডি হৈ গল। এতিয়া ভাজি খোৱাৰহে কথা আৰু। এইফালে কেৰাহীত তেল গৰম হলে এতিয়া অলপ অলপকে চামুচেৰে মিক্সচাৰটো দি দিম আৰু। এয়া চাওক মোৰ আজিৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি হৈ গল আৰু মই ধুনীয়াকৈ প্লেট এখনত সজাই লৈছো মোৰ নিজৰ কাৰণে। বাকী কেইটামান ভণ্টি আৰু ভাইটিৰ কাৰণে থৈ দিছো, কাৰণ সিহঁত শুইয়ে উঠা নাই এতিয়ালৈকে। আইতাইতো পকৰি নাখালে আৰু মায়েও নাখালে। ৰাতিপুৱাই এই জ্বলা পোৰাবোৰ মায়ে খাই বেয়া পায় বোলে, আৰু লগতে মোকো গালি দুটামান দিলে খোৱাৰ কাৰণে। আৰু যাতে বেছি গালি নাখাওঁ তাৰ কাৰণে মই পুৰা ইয়াত কাম কৰাৰ এক্টিং কৰি আছো। এটা কথাত বাৰু ভালেই হ'ল, এক্টিং কৰি থাকোতে মোৰ দুটামান কামো আগবাঢ়িল। এইবিলাকে হৈছে মাৰ গালিৰ উপকাৰিতা। তোমালোকে বাৰু কিমান গালি খোৱা ঘৰত কমেন্ট সেকচনত জনাবাচোন। Now let's do some skin care. আৰু অলপ সময় পিছতে মই গা পা ধুই আহিলো আৰু ইয়াতে স্কিন কেয়াৰ কৰিবলৈ বহিছো। আজিকালি লাহে লাহে মই স্কিন কেয়াৰ কৰিবলৈ শিকিছো। আগতেতো এইবিলাকৰ বিষয়ে মই একোৱেই নাজানিছিলো। এতিয়া ইউটিউবত স্কিন কেয়াৰৰ ভিডিঅ'বোৰ চাই চাই মই ইমানেই এডিক্টেড হৈ গৈছো যে মোৰ চেলাৰীৰ আধামান পইচা স্কিন কেয়াৰ প্ৰডাক্ট কিনোতেই যায়। নিজকে সুখী ৰাখিবলৈ ইমান কণটো কৰিবই পাৰো ন। যদি দুটামান টকা খৰচ কৰি স্কিন কেয়াৰ প্ৰডাক্ট এটা কিনিলে মোৰ যদি মনৰ শান্তি হয়, তেন্তে মই সেইটো কিয় নকৰিম কওকচোন বাৰু। আজিকালিৰ দিনত নিজকে সুখী কৰি ৰখাটোহে মেইন, কাৰণ তুমি কেতিয়াও বেলেগক সুখী কৰিবই নোৱাৰা। ইটছ ইম্পচিবল। এয়া দেখিছেনে বাৰু মই কথা পেলাই থাকোতে স্কিন কেয়াৰ কৰি শেষেই হৈ গল। ইয়েলো ভাই, এতিয়া মই কাপোৰগাল জাপিব আছেই। মোৰ নিজৰে কাপোৰ বাৰু, কাৰণ গোটেই সপ্তাহটোত মোৰ টাইম নাথাকে। সেইকাৰণে এই চানডে দিনাখনিয়ে মই ধুনীয়াকে কাপোৰবোৰ জাপি আকৌ ভৰাই থওঁ। কিন্তু কি লাভ কওকচোন, আকৌ মানডেৰ পৰা পিন্ধিবই লাগিব, আকৌ খেলি মেলি হবই। একদম কাম নাইকিয়া কাম কিছুমান কৰি থাকিব লাগে মানে দেই। নকৰিলেও উপায় নাই, ৰুমটো খেলি মেলি হৈ থাকিলে নিজৰেই থাকি ভাল নালাগে। পৰিপাটি কৰি ৰাখিলেহে মনটো ভাল লাগি থাকে। সেইকাৰণে কষ্ট মষ্টকে যেনে তেনে কামবোৰ কৰি থাকো আৰু লগতে মই বিছনাখনো ঠিক ঠাক কৰি লৈছো। ইয়াৰ পিছত আৰু একো বিশেষ কাম নাই আৰু এয়া ইভিনিং টাইমত মই আৰু ভন্টি যাব লৈছো বিশাল মেগা মাৰ্টলৈ। দুটামান বিশেষ বস্তু কিনিবলগীয়া আছে। আৰু মোৰ এই বেগটো ধুনীয়া লাগিছে নে কবচোন কমেন্ট সেকচনত। আৰু এইফালে স্কুটিত উঠি আমাৰ দুইজনীৰে যাত্ৰা আৰম্ভ হৈ গল। আৰু মই যিহেতু বেক কেমেৰাত শ্বুট কৰো, এইটো যে ব্লাৰ হৈ আছে মই গমেই নাপালো। এতিয়া এডিট কৰোতেহে দেখিছো দেই। আৰু এয়া আমি আহি পাই গলোহি আৰু আমাৰ লাগতিয়াল বস্তুবোৰ বিচাৰি বিচাৰি ঘূৰি ফুৰিছো ইয়াতে। আৰু আমি ঘূৰি ঘূৰি লিষ্টত থকা বস্তুবোৰ এটা এটাকে উঠাই লৈ লৈছো। আৰু এইফালে স্কিন এণ্ড বডি কেয়াৰ ছেকশ্যনত আহিলো। বেবী প্ৰডাক্টবোৰ চাই যে ইমান ভাল লাগে। আমাৰতো কিনিবলগীয়া এটা বা দুটা প্ৰডাক্টে থাকে, কিন্তু আমি গোটেইখন ঘূৰি ঘূৰি চব বস্তু চাই আহো। আৰু এইফালে মানুহ নথকাৰ সুযোগ লৈ আমি দুইজনী অকমান কেমেৰাত নিজকে ৰেকৰ্ডো কৰি লৈছো। আৰু এয়া হৈছে মোৰ ফেভৰেট ছেকশ্যন। চব চচ বিলাক ইয়াতেই আছে, কিন্তু মই আজিকালি খাবলৈ এৰিলো গাইজ, কাৰণ মোৰ বহুত ফেটছ হৈছে, মোৰ ওজন বহুত বাঢ়িছে। আৰু ইয়াতে আমি বেবী কাপোৰ এটাও লৈ ললো। ঘৰৰ ওচৰতে সৰু ছোৱালী এজনীৰ অন্নপ্ৰসন্ন আছে, তাইকে গিফ্ট দিবলৈ। আমাৰ লাগতিয়াল বস্তু চব লোৱা হৈ গল। এতিয়া বিলিঙৰ কাৰণে লাইন পাতি ৰখি আছো। আমি কি কি বস্তু লৈছো সেয়া ঘৰত গৈহে দেখামগে দেই। এয়া ঘৰ আহি পাই গলো, বলক চাওঁ এতিয়া কি কি আনিছো। প্ৰথমতে ওলাইছে এয়া আমাৰ পেড, ডেন্টিষ্ট কলগেট, লগতে আছে বাচন ধোৱা চাবোন। আৰু এইফালে এই কেমেৰাত ওলাবৰ কাৰণে কিমান যে ষ্ট্ৰাগল কৰি আছে বেচেৰাটো। আৰু এয়া হানি আনিছো, আৰু লগতে দুটা ৰুমালৰ পেকেট আছে, আৰু মোৰ ফেভৰেট নেছকেফেৰ কফি। আৰু এয়া দুখন ডাঙৰ ডাঙৰ ষ্টিলৰ কাঁহী, য'ত নিজৰ চেহেৰাও চাব পাৰি। লগতে দুখন সৰু সৰু বগা প্লেটো আছে, আৰু এখন নন ষ্টিকি পেনো ললো। কুকিং ভিডিঅ' আচ্ছা আচ্ছা। এনেই ধেমালি কৰিছো দেই। আৰু এইযোৰ হ'ল বেবী কাপোৰযোৰ, অলৰেডি আপোনালোকক দেখাইছিলোৱে। আৰু লগতে মোৰ আৰু ভন্টিৰ কাৰণে দুটা হোৱাইট ইনাৰো লৈ ললো। আৰু লগতে এইটো মাৰ কাৰণে এটা চেম্পুও ললো। মোৰ আৰু ভন্টিৰ কাৰণে নেল পলিছ।
আৰু ভন্টি এটা কিউট লিপ বামো লৈছে দেই আৰু এইটো হৈছে পাপাৰ কাৰণে এটা ৱাটাৰ বটল কেৰিয়াৰ বেগ আৰু ইয়াতে ভন্টিয়ে পৰীক্ষা কৰিও চালে যে বটলটো ফিট হয় নে নহয় বটলটো ধুনীয়াকে ফিট হৈ গ'ল আৰু ফাদাৰেও এপ্ৰুভ কৰিছে প্ৰডাক্টটো শেষত ইয়াক আকৌ এবাৰ উলিয়াই দিছো কাৰণ সি ভিডিঅ'টো ওলাব পালে খুব ভাল পায় ভিডিঅ'টো ইমানতে শেষ হৈছে ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই 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 বাই